प्रथमটো खबर 28 मे देवबार अर्थात काइলৈ उद्বোधन करा हब देशर नतुन संसद भवन और नतुन संसद भवन उद्बोधनर पूर्वे भिडिओ प्रकाश करिले प्रधानमंत्री मोदीए 28 मे अर्थात काइলৈ उद्बोधन करा हब देशर नतुन संसद भवन उद्बोधनर पूर्वे प्रकाश करा होइसे भिडिओ ट्वीट जोगे भिडिओ प्रकाश करिले प्रधानमंत्री मोदीए देवबारे प्रधानमंत्री उद्बोधन करिब এই নতুন সংসদ ভৱনটো সুবিশাল নতুন সংসদ ভৱনৰ চালে চকুৰোৱা দৃশ্য ৬৪৫০০ স্কয়াৰ মিটাৰ এলেকা সামৰি এই ভৱনটো নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱনত থাকিব তিনিখন মূল দুৱাৰ ভিডিঅ'টোত দেখুওৱা হ'ল উভয় সদনৰ কক্ষ দেখুওৱা হ'ল নতুন সংসদ ভৱনৰ অত্যাধুনিক সা সুবিধা উল্লেখযোগ্য যে টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰিছে এই নতুন সংসদ ভৱনটো আৰু কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব এই নতুন সংসদ ভৱনৰ পৰৱৰ্তী খবৰ ৰাজ্য কপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুক লৈ এই মুহূৰ্তত আহিছে এটা ডাঙৰ খবৰ জোনমণিক খুন্দিওৱা ট্ৰাক চালকক জামিন দিয়া হৈছে ট্ৰাক চালক সুমিতে জামিন লাভ কৰি ইতিমধ্যে উত্তৰ প্ৰদেশ পাইছেগৈ কিন্তু এই পৰ্যন্ত সিআইডিয়ে জেৰাই চলাব নোৱাৰিলে ট্ৰাক চালক সুমিতক এছআই জোনমণিৰ মৃত্যুক লৈ আৰক্ষীৰ তদন্তত আহুৱাখৰ অভিযোগ উত্থাপন হৈছে এছআই জোনমণিক খুন্দিওৱা ট্ৰাক চালকক জামিন জোনমণিৰ মৃত্যুক লৈ আৰক্ষীৰ তদন্তত আহুৱাখৰ অভিযোগ উত্থাপন হৈছে জামিন লাভ কৰিলে এছআই জোনমণিক খুন্দিওৱা ট্ৰাক চালকে নগাঁও জেলৰ পৰা ওলাই গৈ ইতিমধ্যে উত্তৰ প্ৰদেশ পাইছেগৈ ট্ৰাক চালক সুমিত কুমাৰ কিন্তু এই পৰ্যন্ত সিআইডিয়ে জেৰা কৰিব পৰা নাই সুমিত কুমাৰক পৰৱৰ্তী খবৰ ভাৰতৰ লগতে পাকিস্তানকো বনোৱা হ'ব হিন্দু ৰাষ্ট্ৰ কেৱল ভাৰতেই নহয় পাকিস্তানকো হিন্দু ৰাষ্ট্ৰ কৰিম এই মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পাকিস্তানকো হিন্দু ৰাষ্ট্ৰ বনাম কেৱল ভাৰতেই নহয় পাকিস্তানকো হিন্দু ৰাষ্ট্ৰ কৰিম গুজৰাটৰ চুৰটত এই ডাঙৰ মন্তব্য বাবা বাগেশ্বৰৰ ভাৰতৰ হিন্দু লোকে যেতিয়া কপালত তিলক লৈ ঘূৰি ফুৰিব তেতিয়া ভাৰত হৈ পৰিব সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ পাকিস্তান অধিকৃত কাশ্মীৰত ৰামৰ প্ৰয়োজন পাকিস্তানতো ৰামৰ প্ৰয়োজন আছে বুলি মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পৰৱৰ্তী খবৰ এইবাৰ পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ এজনীয়া শিক্ষকৰে চলিছে ৰাজ্যৰ ২৫১৭খন প্ৰাথমিক বিদ্যালয় ২৯,১৮১ গৰাকী অতিৰিক্ত শিক্ষক থকাৰ পিছতো স্কুলত নাই শিক্ষাগুৰু এজনীয়া শিক্ষকৰে চলিছে ৰাজ্যৰ ২৫১৭খন প্ৰাথমিক বিদ্যালয় ২৯,১৮১ গৰাকী অতিৰিক্ত শিক্ষক থকাৰ পিছতো স্কুলত নাই শিক্ষাগুৰু শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰকল্প অনুমোদন বৰ্ডৰ শিক্ষকৰ ৰেচনেলাইজেশ্যন ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ সমগ্ৰ শিক্ষাৰ বৈঠকত উন্মোচিত হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ চৰম অৱস্থা পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ আশ্চৰ্যজনক সিদ্ধান্ত সোণ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এছআই বদ্ৰীপ্ৰসাদ বাৰুৱতীক পুনৰ নিযুক্তি অসম আৰক্ষীৰ আশ্চৰ্যজনক সিদ্ধান্ত কলংকিত এছআই বদ্ৰীপ্ৰসাদ বাৰুৱতীক পুনৰ স্থলাভিষিক্ত অসম আৰক্ষীত জিআৰপিতে পুনৰ নিযুক্ত কৰা হ'ল বাৰুৱতীক সোণ চুৰিৰ গোচৰত ভৰলু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী আৰক্ষী বিষয়াক পূৰ্বতে সোণৰ চোৰাং বেহাত জড়িত হৈ কোটিপতি হৈছিল এছআই বদ্ৰীপ্ৰসাদ উল্লেখযোগ্য যে ২০২১ বৰ্ষতে সোণ চুৰিৰ গোচৰত অভিযুক্ত হৈ নিলম্বিত হ'বলগীয়া হৈছিল এছআই বদ্ৰীপ্ৰসাদ বাৰুৱতী জিআৰপিৰ জব্দকৃত সোণ নগাঁৱৰ এগৰাকী সোণ ব্যৱসায়িক চোৰাংকৈ বিক্ৰী কৰি হাতে লোটে ধৰা পৰিছিল বিষয়াগৰাকী এছআই বাৰুৱতীৰ লগতে আৰক্ষীয়ে আটক কৰিছিল তেওঁৰ পত্নীকো উল্লেখযোগ্য যে এছআই বাৰুৱতীৰ পত্নীও জিআৰপিতে কৰ্মৰত আছিল পৰৱৰ্তী খবৰ মোগল যুগৰ পিছত এইবাৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিব সাৰে জাহাঁ সে আচ্ছা খ্যাত ইকবাল দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে শুকুৰবাৰে স্নাতক স্তৰৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা স্ৰষ্টা মহম্মদ ইকবালৰ
জীৱনী বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তা শীৰ্ষক অধ্যায়টো দিল্লী বিশ্ববিদ্যালয়ৰ BA ষষ্ঠ ষাণ্মাসিকৰ অংশ আছিল। ইয়াত প্ৰয়াত উৰ্দু কবিৰ জীৱনী আৰু সাহিত্যমূলক ৰচনাৰ ওপৰত ইকবাল কমিউনিটি অধ্যায়টো সন্নিৱিষ্ট কৰা হৈছিল। দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে গভৰ্নিং কাউন্সিলক ইয়াক বাদ দিয়াৰ পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত বিশ্ববিদ্যালয়খনৰ গভৰ্নিং কাউন্সিলে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে মোগল যুগ পাঠ্যক্ৰমৰ পৰা বাদ গৈছিল। এতিয়া মোদী চৰকাৰে উৰ্দু কবিক পাঠ্যক্ৰমৰ পৰা বাদ দিব বিচাৰিছে। অৱশ্যে ষষ্ঠ ষাণ্মাসিকৰ পাঠ্যক্ৰমত থাকি গৈছে ৰামমোহন ৰায়, পণ্ডিতা ৰামাবাই, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আৰু BR আম্বেদকাৰ। ইকবালৰ জন্ম হৈছিল 1877 চনত অবিভক্ত ভাৰতৰ শিয়ালকোটত, বৰ্তমান পাকিস্তানত। 1938 চনত তেওঁৰ মৃত্যু হয়। পাকিস্তানে তেওঁক জাতীয় কবিৰ মৰ্যাদা দিছে। দুয়োখন দেশতে তেওঁ জনপ্ৰিয়। প্ৰসংগক্ৰমে চলিত শিক্ষাবৰ্ষৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰিত CBSEৰ দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা মোগল যুগ বাদ পৰিছে আৰু এইবাৰ ইকবাল বাদ পৰিবলৈ গৈ আছে।